বন্ধুসকল প্ৰথম ভিডিঅ'টো ৰাতি হোৱাৰ বাবে একো দেখুৱাব নোৱাৰিলোঁ এতিয়া সকলোবোৰ দেখুৱাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চলো 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 এতিয়া আপোনালোকক দেখুৱাব গৈ আছোঁ টং ঘৰ আৰু আপোনালোকেও মজা ল'ব আৰু আমিও মজা ল'ম বন্ধুসকল এইফালেৰে চাই লওক ধুনীয়া জেগা এইফালেৰে চাওক কি মজা জেগা আৰু অলপ আপোনালোকেও আহিব পাৰে ইয়াত বলক 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 আগলৈ যাব লাগে বগৰী গছ পাই গ'লো খাবলৈ আৰু এতিয়া বগৰী খাব লাগে আহক 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 আপোনালোকেও খাওক আৰু এইজোপা বগৰী চাওক চাওক এইজোপা বগৰী আৰু পকিছেনে নাই চাওক এইয়া বেছিকৈ পকা নাই বাৰু এটা দুটা পকিছে খাওঁ আৰু এইটো মজা আৰু মজা মজা বলক টং ঘৰ চাব লাগে বলক বলক আৰু বন্ধুসকল বঢ়িয়া মজা পথাৰ চাওক এইফালেৰে চাওক 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 আৰু এইফালেৰে চাওক আৰু গাইছ একদম কৈ দিছোঁ নহয় থাকি মজা লাগিছে এইখিনিত বঢ়িয়া মানে হাৱা আহি আছে আৰু ইয়াতে আছোঁ বহুত সময় মানে অলপ আছোঁ আৰু সময় আৰু টং ঘৰ দেখুৱাম আপোনালোকক উঠি যাবলৈ দিয়ে না নিদিয়ে তাত মানে ফৰেষ্ট গাৰ্ডে যিহেতু আমি অচিনাকি মানুহ তথাপিও দিয়ে না নিদিয়ে তো বলক আৰু আছে দেখুৱাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক পাইছোঁ আহি চাওক পালোঁ এজোপা ছাইডত ছাইডতে আৰু এজোপা বগৰী কেনেকুৱা লাগে টেষ্ট কৰি এইজোপাই হৈছে সেইজোপা বগৰী মানে মই যিজোপা খাম আৰু এইটো পালোঁ খাওঁ সিমান এটা ভাল নালাগিব বন্ধুসকল এইফালে গাড়ী আহি থকা দেখিছেনে দেখিছে তো চাওক সেইবোৰ গাড়ী কিয় আহিছে নাজানো কিন্তু টং ঘৰত উঠিব আহিছে নে কিবা কৰিব আহিছে তো নাজানো চাই থাকা গম পাই থাকিবা মই কৈ দিম বন্ধুসকল মই আছোঁ এতিয়া বাগানৰ মাজত মানে টং ঘৰৰ ওচৰত আমাক মানে কি কওঁ আমাৰ যাবলৈ মানে বেয়া লাগি আছে মানে যাবলৈ দিয়ে না নিদিয়ে কিবা কিবি শুনা পাই আছোঁতো সেইকাৰণে মানে আমি সোধাও নাই তো কি হয় আৰু নোৱাৰিমে চাগে তো বাগান আছে বাগানতে আছোঁ আমি আৰু এইখনেই হৈছে বাগান মই আছোঁ এতিয়া বাগানত পহু চহু একো দেখা নাইচোনে আৰু যিবোৰ গাড়ী আহিছিল সেইবোৰ গাড়ী মানে মানুহবোৰে কিবা কিবি কথা পাতিলে আৰু টং ঘৰত উঠিব নিদিলে গৈ বাই বাই আৰু এইটো টং ঘৰ চাই ভাল লাগিছেনে চাওক চাওক এইটোৱে টং ঘৰ বন্ধুসকল নিৰিমিৰি নিজান ঠাই কি মজা একদম পুৰা হেল লাগি আছে হেল আৰু বন্ধুসকল ফেচবুকত দিবলৈ ফটো দুখনমান উঠি লওঁ এইফালেৰে বলক বোলে ফটো শ্বুট কৰিব কি হ'ব আৰু মই শুই থাকিম তো ইয়াতে ফটো শ্বুট কৰোঁ নিৰিমিৰি নিজান ঠাই মজা লাগিছে না পিকনিক এটা কৰিব লাগিব ইয়াতে পিকনিক কৰিবি নেকি বা আহিব লাগিব দে এদিন ভালকে আৰু এতিয়া এইখিনিতে ফটো শ্বুট কৰিম চাব ফেচবুকত শেষত বন্ধুসকল টং ঘৰত উঠিব দিব নেকি আৰু চাই থাকোঁ বন্ধুসকলৰ অৱশেষত পালোঁ দিয়ক বলক চিৰিৰ ওপৰে উঠক উঠি গৈ আছোঁ একদম মজা গাইছ ওপৰত একদম বহুত ওপৰত টং ঘৰত মানে এয়া যে ফাৰ্ষ্ট গাৰ্ড যে সেইটো ঘৰ ইয়াত উঠি আছোঁ মানে আমি একদম মজা লাগিছে আৰু পুৰা ফিলিং বহুত চাওক এইফালে চাওক মজা লাগি আছে একদম আপোনালোকক দেখুৱাব বুলি কালিৰ পৰা মানে যুঁজি আছিল কিন্তু দিয়া নাছিল আজি একদম দি দিলে একদম উঠিব আজি দি দিছে একদম মজা লাগিছে না সময়টো বহুত দেৰি হৈ গৈছিলে কালি সেইকাৰণে মানে দিয়া নাছিলে তো আজি একদম মজা লাগিছে ফুল একদম
চাওক আৰু এইফালে চাওক বহুত ওখৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ এইফালে পথাৰ চাওক 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 একদম মজা 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 বহুত যুঁজি একদম আপোনালোকক দেখুৱাম বুলিয়ে লাগিলোঁ একদম দেখুৱালোঁ এইটো চাওক সোমাই দক মজা লাগিছে আৰু এইয়া চকী আছে বে চকী বহিও ল'ব পাৰে চাওক মই বহিছোঁ একদম মজা মজা জেগাখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব ইয়াত থাকি মজা লাগিছে বহুত দূৰ এই টং ঘৰত উঠিব মন আছে লাও খোৱাত আহিব লাও খোৱা তাতেই আছে আহিব পাৰে আপোনালোকে বন্ধুসকল যদি প্ৰথম ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তেতিয়া আপোনালোকে চাই ল'ব পাৰিব বা মোৰ চেনেলত গৈ ভিডিঅ'টো চাই ল'ব প্ৰথম ভিডিঅ'টো অকল বহুত এনজয় কৰিলোঁ এতিয়া ঘৰলৈ যাব লাগে বলক বন্ধুসকল বহুত সময় থাকিলোঁ এতিয়া নামি যাব লাগে আৰু ব্ৰহ্মপুত্ৰ চাব যাব লাগে বলক দেৰি হৈ আছে বলক নামি আহিলোঁ এতিয়া ঘৰলৈ যাওঁ আৰু বলক দেখুৱালোঁ আৰু চেষ্টা কৰি আজি চাই লওক সেইটো ঘৰ চাওক মজা এইটো ঘৰতে আমি উঠি গৈছিলোঁ বলক আৰু এতিয়া এইখন বাইক ল'ব লাগে আৰু ব্ৰহ্মপুত্ৰ চাব যাব লাগে বলক বন্ধুসকল আৰু একদম ব্ৰহ্মপুত্ৰ দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক তো ভিডিঅ'টো একদম এৰি নাযাব তো ভিডিঅ'টো চাই থাকিব আৰু এতিয়া বাইকত উঠিব লাগে আৰু ফুচ যাব লাগে বন্ধুসকল বাইক ষ্টাৰ্ট দিলে আৰু এতিয়া ব্ৰহ্মপুত্ৰ চাব যাব লাগে বলক দেৰি নকৰোঁ বন্ধুসকল গৈ পোৱালৈকে গান এটা বজাই দিছোঁ আপোনালোকে শুনি থাকক আৰু এনজয় কৰি থাকক অলপ টাইম পাৰ কৰিলো ৰাতি বন্ধুসকল এইটো হৈছে লাওখোৱা গেট আৰু মই আছোঁ এতিয়া গেটত আৰু আপোনালোকক অলপ গেটটো এই পিছফালে অলপ ভালকৈ দেখুৱাই লওঁ তাৰপিছত যাম আৰু চেনেহৰ ৰদালি দিয়া আছে ৰেঙা কিয় জানো মন তোমাতে মগন জুৰি উঠে টিপ টপ কিয় জানো মন তোমাতে মগন পালে এতিয়া বলক উঠিব লাগে বলক ঠেলি পাৰ কৰিলো ৰাতি বুকু নামে বুকু তোমাৰে নামেৰে উঠা নমা খেলা উশাহৰে নিশাহৰে উঠে বুকু নামে বুকু তোমাৰে নামেৰে উঠা নমা খেলা উশাহৰে নিশাহৰে সপোনৰে পিছে সপোন জৰি থাকে যেন এটিজোন জাগৰ চকু মোৰ ৰঙা চেনেহৰ ৰদালি দিয়া আছে ৰেঙা কিয় জানো মন তোমাতে মগন জুৰি উঠে বন্ধুসকল আহি চাওক ব্ৰহ্মপুত্ৰ একদম শুকাই বালি হৈ গ'ল এতিয়া তাত গৈ আছোঁ চাই থাকক আৰু এইফালে গৈ আছোঁ চাই থাকক বলক বন্ধুসকল এতিয়া এই বালিখিনিত গৈ আছোঁ চাই থাকক নামি যাওঁ আৰু পুৰা এনজয় কৰোঁ মজা লাগি আছে মজা মৰুভূমিত আছো বে ভাই মজা লাগি আছে বে তো গাইস মজা লাগি আছে একদম বহুত মানে অপেক্ষা মনত এইখিনি
মজা লাগি আছে আগলৈ বলক বন্ধুসকল আগলৈ গৈ আছো বলক সেই আগলৈ বলক দৌৰক পুৰা চাওক মজা জেগা মজা একদম মৰুভূমি তো বন্ধুসকল আমি এতিয়া ফটোশ্বুট কৰিম আৰু যদি আমাৰ এই ফটোবোৰ চাব বিচাৰে তেনেহ'লে ৰাহুল ডেকা ফেচবুকটোত যাব যদি মই পাৰোঁ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো ফটোবোৰ আপোনালোকে চাব পাৰিব তো যাব মোৰ ফেচবুকটোত যদি ফ'ল' কৰিব মন যায় ফ'ল' কৰি দিব তো এতিয়া আমি ফটো উঠো তো চাই থাকিব ভিডিঅ' বন্ধুসকল বেলেগে এনজয় কৰি আছে মই ভিডিঅ' কৰি থাকোঁতে যাব আৰু আপোনালোককতো দেখুৱাবই লাগিব চাওক কিমান মস্তি কৰি আছে চাই থাকক এবাৰ ভাবিছোঁ আমি ইয়াতে পিকনিক আহিম নেকি তো চাই লওঁ যদি পাৰোঁ সময় সুবিধা যদি মিলা থাকে তো ইয়াতে আমি আকৌ এবাৰ আহিম পিকনিক কিন্তু এতিয়া আমি আছোঁ মানে তেজপুৰ য'ত নেকি পাণ্ডু দলঙৰ ইয়াত মানে একদম সংযোগ থকা এইখন হৈছে ব্ৰহ্মপুত্ৰ এতিয়া শুকাই গ'ল একদম পুৰা বালিয়ে একদম আৰু দলংখন আছে এইফালে দূৰ হ'ব কিন্তু তথাপি আমি ওচৰতে কেতিয়া যদি আমি পিকনিক আহোঁ তেতিয়াহ'লে আপোনালোকক দলংখনো দেখুৱাম সকলোবোৰ দেখুৱাম তো ভিডিঅ'টো চাই থাকিব এতিয়া ভিডিঅ'টো চাই থাকক পুৰা একদম মজা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ বেল আইকনটো দবাই থৈ দিব অকল আৰু কিমান কি ভাল জেগা আছে তো চাই লওঁ ব'লা কিমান দৌৰিম আৰু ভাগৰ লাগি গৈছে ৰে গাইছ তো এতিয়া ইয়াতে আকৌ এটা ফটোশ্বুট কৰিম চাব ফেচবুকত বহুত ফুৰিলোঁ এতিয়া যাব লাগে ঘৰলৈ আৰু ঘৰলৈ ঘূৰি গৈ আছোঁ তাৰপিছত বাইকখন থৈ আহিছিলোঁ তালৈ দৌৰি যাব লাগে আৰু বাইক ল'ব লাগে আৰু ঘৰলৈ যাব লাগে বলক বন্ধুসকল সেইফালেৰে বাইক থৈ আহিছিলোঁ এতিয়া বাইক ল'ব লাগে আছেনে নাই অচিনাকি জেগা বলক দৌৰক তো আমি আহিলোঁ এতিয়া ফুৰিলোঁ আৰু পুৰা এনজয় কৰিলোঁ বহুত ভাল লাগিছে না সকলো ভাল লাগিছে তো দাদা মোৰো বহুত বেছি ভাল লাগিছে ইয়াত আৰু মজা জেগা একদম পুৰা বালিত একদম খোজকাঢ়িছোঁ দৌৰিছোঁ খেলিছোঁ একদম কি ক'ম আৰু বহুত ভাল লাগিছে আৰু পানীটো খাই আৰু বন্ধুসকল এটা কথা মই একদম এইবাৰ ফাৰ্ষ্ট আহিছোঁ এনেকুৱা জেগাত মই আহিয়ে পোৱা নাই মানে সৰুৰে পৰা ধৰি লৈ আৰু ইয়াত যেতিয়া মোক ক'লে খুৰাই এনেকুৱা জেগাত ফুৰিবলৈ যাম আৰু মই ভাবিলোঁ যে যোৱাটো ভালেই লাগিব পুৰা আগত আহিছিলে কিন্তু মই অহা নাছিলোঁ মানে তেতিয়া মই ময়ো চালোঁ এনজয় কৰিলোঁ তো বলক বন্ধুসকল পালোঁ বাইক পালোঁ এতিয়া ঘৰলৈ যাব লাগে আৰু পুৰা দেৰি হৈ আছে বলক বাইকখন ঘূৰাই লওক তাৰপিছত উঠি আৰু যাব লাগিব বলক যিমান এটা ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই টাটা লাভ ইউ অল